হে খোৱাটো টেনচন ৰান্ধা নাই কেনেকুৱা এটা শকিং বাত কৈ দিলাক গিলাস নাই এটা আলু আলু পৰিমাণ কৈ দিয়ক দাদা আলুৰ পৰিমাণ ছয়টা পৰিমাণ অনুসৰি কিন্তু কোমৰা এটা সৰু কোমৰা এইটো পৰিমাণ 6টা আধা কেজি আছে ৰে মই আনছো কোমৰাটো সৰু বহুত সৰু কিটো কোমৰা গোটাই দিয়া হ'ব নাকি গোটাই মানে আকচিঙা দিয়া হ'ব আৰু ঠিক আছে বাৰু এইটো জ্বালা এই জ্বালাটো খুলি দি এই জ্বালা খুল এইটো ৰহুন আৰু ধনিয়া আদা আদা ক'ত এতে মছলা এতে মাংস আছে আধা কিলো মাংস আছে ডাঙৰ ডাঙৰ ভাগা ধৰণ বহুত আছে এইটো মিঠাতেল দাম যিহেতু বহুত দাম বেছি মিঠাতেলটোৰ সেইকাৰণে 200 গ্ৰামেদি হ'ব আৰু মাংসত তেল চাই কিনি আনছো আৰু পিঁয়াজটো খাব নোৱাৰা হৈছে একদম এখানি 30 টাকাৰ পিঁয়াজ কি কই পিঁয়াজ নহয় পিঁয়াজ দাম বেছি নেকি বহুত 60 টাকা 1 কিলো হে মাথা নষ্ট মাংসটো দেখা দিব লাগছে না মাংসটো দেখা দিয়াৰ প্ৰয়োজন নাই সদায় যি খাওঁ সেয়ে আৰু অ এইটো কি এইটো চাউল আমি ভাত বেছি নাখাওঁ চাউল কিমান চাউল 1.5 কিলো মানুহ কেইজন ভাত বেছি না আজি মানুহ বেছি নহয় 6 জন মানুহ এগুলো খাইরাত গিলা আছে না তে এই ভাইটি এবারে চাই দিবা জনিবা ভাইটি হ'ব বাৰু ভাইটি অলপ বিজি আছে স্টার্ট এই বিখ্যাত চুৰিখানেৰে আমি আজি এই কুমৰা কাটিম কিমান মান দিলে ভাল হ'ব এতিয়া কিমান মান দিলে ভাল হ'ব না কুমৰা খাবই চলি গিতে কুমৰা বেছি দিলে আর কুমড়া রাখবো নি এই কুমৰা লাগা কাটা জানাই নাকি এই কাটা জনাই বিখ্যাত দাসা লাগছিল কিবা এখন বিখ্যাত কন্ট্রোল এখন দিন আছে আকটো মেদি কিনে হে কদি ভাল বুদ্ধি দিছে কেনুকা তা মোর আইডিয়া আছে পারবি দিস ইজ দিস আই এম পারবি দিমাগ গলা কিন্তু তই কাম কৰা ভকতে নহয় নাই মই না ভিডিও কৰি ভাল পাওঁ কাম কৰাতকে কেনুকা আইডিয়া মোর বাপৰে এই বিখ্যাত কুমৰাটো ফালি দেখা দিয়া ৰ মজা কুমৰা মজা এই কুমৰাটো আমি গাহৰি মাংসৰ লগত গাহৰি মাংসৰ লগত কেনেকে খাম আৰু দেখাই আছো সব দেখাম পিছত চিন্তা নাই অকণমান ধৈৰ্য ৰহ আপোনালোকে এই কুমৰা কাটিং দেখি দি কুমৰা কাটিং কি ইচাৰা হ'ব নাকি অলপ মালটো ডাঙৰ লাগছে নেকি চুৰিখান হ'ব এখন দি দিব লাগিব এটো জি দেখান কা থাকান খান তাকানে পংকজ পংকজতে জগালো দিছি জগালো লৈছো পংকজতে মানে নো যন্ত্রদার হবো না পংকজ করে দে তার আছে কিন্তু কাউলি না ওই রান্ধনি কি যে খোয়া আছিল না ওই তেছিল ভাই কি ভালো হইছিল তেলৰ দাম বহুত বেছি এই কাৰণে অলপ কম কৰি দিলে কি করবি মিঠা তেল 5 টাকা 2 মুঠা আনছো গালি জালি পাৰি নাতিবি তক ইয়া বাংনা বুলি কও হা সব একেলগে নেকি জি কি করবে কারণে পুরি খাবার কারণে গাহরি পুরা তো খাবার লাগবো গাহরি পুরা খাই এই পিস দি তুই তেলার পিস দে দে তেল চাই দি
এই ভকে পানী গিলা নিবি দে দে দি আকৌ না দে তই ভাল কাম তাতেও মাংস দিলি চাৰাল পাৰাত পিকনিক গেলাক তাতেও মাংস ভাল কামৰ কাৰণে পাপুতে ভাল কামৰ কাৰণে বিখ্যাত মাংস দিয়া আমার বিখ্যাত গাহৰি মছলা এনে নাখে দে বেছি দেৰিকে চাগ গাহৰি আনি দিছে বুৱা নিছি তাকেতো বাপু হ'ব অলপমান দিয়া হে নালাগে দে গোটাৰ পৰা কথা নাই এক খতকে গাহৰি মাংস পুৰি আছে কি দিয়া হব ইয়াৰ কিবা খানা নাচোন ধৰিব লাৰা হব গুণেডাল ধৰি উল্টি দিব লাগিব নিমখটো ভাজাতে দিব লাগে ন হা পুৰা বেছি হ'ব নেকি নে আলু দিদি না আলু নেদা আৰু নেদাও যিখিনিকে উঠি গৈছো এনেকে হনাই বোলে বা দুইখিনিকে উঠি গৈছো কেনে জেগা এ গাহৰি পুৰা হৈ গেল পেটটো গুচাই তই আকৌ গুচ এ গাহৰি পুৰা কেনে লাগব খাই ইয়ে ইমান টান পুৰা মাংস ইমান টান দেউতাই হৈছিল বুজিছি আমাৰ হকাৰ নাকিছিল ঠিক আছে ফটকক থেংক ইউ দিব লাগিব এইটোৰ বাবে জাষ্ট ফৰ দিছ থেংক ইউ ফৰ ফটক পাই ধান লাগছি দে মোৰ বাল হৈছে বন্ধ কৰি দিয়া এয়া খৰিৰ প্ৰয়োজন হৈছে তো এতিয়া খৰি বেছি থকা আছে মোৰ লগত বিজুতি আছে খানা কিয় ক'ব এই জংঘল মাজত খৰি বেচিব লগা হৈছে চেগুন গছৰ বাগিচাৰ তলত আমি হেৰাই যাবৰ কাৰণে ভয় খাইছে আগৰ ফালে কি আছে মই আমাৰ গাঁৱৰে মই চিনি নাপাওঁ কি আছে পাছত আজিকালি দিয়া মই দেখা নাই হৰাবি ৰ কিবা ধৰণ নদী পাৰে আন জেগা এই কি গাছ বুলি কয় এইলা সেইদিনা যে ভিডিঅ'ত কৈছিল ৰাজীৱ ককাই দেউ মেঘনি গছ এইলা মালিক ধনী হ'ব কেতিয়াৰ কাৰণে খানা বাৰু আমাৰ পিছতো হৈ থাকব খানা আমাৰ চলি আছে এবাকে ৰান্ধি আছে এবাকে নাযাওঁ ভয় লাগে আৰু এবাকে যাবা জিৰা কি বস্তু চাওঁ তই জিৰা নহয় যদি কি বস্তু চাওঁ এই মিট মছলা দিছে জিৰা দিব লাগিছিল এইটো কি কিহৰ পেকেট কি মছলা কি লেখা আছে ধনিয়া আইকিনে ডাইৰেক্ট এতে সোমাবি নেকি এই এতে সোমাবা নাংগে ডাইৰেক্ট ঘৰত যদি আহতে ফোন নকৰো দোকানৰ পৰা আজাৰে শুন ৰান্ধনীৰ কথা ক'লে ভাল লাগে ৰান্ধনী না আজি মই ৰান্ধনী হেৰি দিছোঁ আজি মৌনা ব্ৰত লাগে মৌন ব্ৰত হয়নাতো নেদা এতিয়া যেতিয়া ফটো মাৰিব আহি থাকে গৰম হাৱা লাগছে মোৰ দেখোন মোবাইলটো সিজে দি একেলগে
চাকে তাক অঁ মোবাইলত চাকে কি মৰমৰে চুবিছে সি মাংস ভাজা খোৱাত বেছি কেমেৰাৰ প্ৰব্লেম হৈছে আগত দেখি ফিনিছ আমি শেষ মুহূৰ্তত আহি উপস্থিত হৈছোঁ আজি জোখৰ বনিছে এই খাবা নাপাই হাল্লা কৰিছে মাংসটো মোৰ জিভাৰ পানী পৰিছে বে মাংস বাৰু বিকাশ সেয়া কৰিব আমাৰ ৰান্ধনি সেয়া কৰিব ৰান্ধনি সেয়া কৰিব ৰ মাংস পৰা নাই বুলি